বেউলা দাদা কওকচোন কি হ'ল মই খাব লাগিছিলে চাহ খাব দাদা মই এতিয়া বনাই আনিছোঁ আপোনাক অকণমান লগ হা হিচাপটো মিলি অহা নাই কি পইচা ক'ত গ'ল দাদা কি হ'ল মোক অলপমান টকা লাগিছিল কি কৰ এই বিজনেছ কৰিম বুলি ভাবিছিলোঁ সৰু সুৰাকৈ বিজনেছ কি বিজনেছ এনেই আৰু অলপ সৰু সুৰাকৈ কিমান মান লাগিছিল মোটামুটি 1.5 লাখ মান হ'লে হৈ যায় 1.5 লাখ কান্দা নেকি ৰে তই দাদা আপোনাক মই খুটা বুলি ভাবিছিলোঁ আপুনি মোক খুটা বুলি ভাবিছা নেকি তই আপোনাক দেখাই নাই যে মই অন্ধ নেকি তই নাই চশমাটো হেৰাই দিছোঁ না ৰাতি চশমা কিয় হেৰাই তো চশমাটো নিগনি নিলে ৰাতি নিগনি অঁ নিগনি চাবি ঠিক আছে চাহটো লওকচোন দাদা নিমখ দিছ নে চেনি দিছ এই দাদা সেইটোৱেতো সমস্যা হ'ল ধৰিব নোৱাৰিম ন গোটা বগাই দেখা পালোঁ যে ইমান নিমখ দিছ নিমখ চশমাটোতে বোলে নিগনি নেকি আমি কি জান পাব চাল ধৰে কাম কৰিব নোৱাৰা নাই মই দিব নোৱাৰোঁ বিজনেছ নৰা হৈছে মই ভাল ভাবি মাথা চুমাই লৈছিলোঁ এইটো কাম তাৰপিছত তই যদি নৰা বুলি কওঁ মই কি কৰিম ইমান পইচাটো নাই মই একমাত্ৰ সন্তান তই যদি মই এইখিনি এনেকৈ কওঁ তেতিয়াহ'লে মই কি হ'ব যিমানটো আৰু তাতেতো পইচা ইমান পইচাটো নাই মোৰ ওচৰত কওকচোন একমাত্ৰ সন্তান তই মই বিজনেছ কৰিবিতো বিজনেছ কৰিম সঁচাই কৈছা না সঁচাই দিছোঁ খাই লওঁ वाह पूरा 1.5 लाख আছে তো ৰাখিব এতিয়া মই গৈ যাম বুলি ভাবিছোঁ ৰাখিব দি দিওঁ তই এতিয়া 1.5 লাখ দিলোঁ ইচ্ছাহে কৰিব নোৱাৰি কিবা কৰে আজি কেলা টেটাক মুক্কাল বনাই দিলো আজি কি খটি মাল আজি খামে হেল্ল' বাছ ক মাল লাগিছিল মোক মাল ঠিক আছে তোক দিম বুলি কৈছো না মই ঠিক আছে ৰবা 1 মিনিট হেল্ল' এই যি ফোন কৰিছিল তাক বোলে মাল লাগে আগৰ পেমেণ্ট দিন দিব আছিল সি এতিয়াৰ পেমেণ্টটো লৈ আহিবি আৰু আগৰটোও লৈ আহিবি ঠিক আছে আৰু মোক মাল লাগিবই আজি মাল দিবি আকৌ মালটো উলিয়াই দিয়া আগৰ জেগালৈ আহি যা আৰু পইচা কাৰণ এই অংকুৰক পইচা দিলেহে মাল পাবি বুজিছা অ'কে Rocky,
एक माल दी दे কোন আছে হ্যালো ইয়েস স্যার স্যার মই মিছনত আছোঁ স্যাৰ আপোনাক মই ৰাতি জনাইছিলোঁ যে ইয়াত মই কালি যোৱা শুনিছিলোঁ যে ইয়াত ৰাস্তা এটা কৰি আছে ছাৰ হয় ঠিক আছে ওলাইছে ইয়াত চালা মোৰ পৰা মাফিয়া পলাইছে চল Salah kubur. Pani kali ke fire koi bhi. ठीक है सर ऑर्डर दिसो जा मूव बेटा तो बेटा तो ये स्टार्ट हो गया अरे बाबा मार दिया को तो हां ओए उला मार दिया तो उला Simon go this. Simon, move. Huija. Who? Okay. Tu hipo aba no ari apta. Hey. Boys. Isaya. Medical koriba lagibo. Medical. ঠিক আছে ভাইয়া ওই মাফিয়া গিরি করা তুই মাফিয়া গিরি করা ওলা বাড়িছু ওলা এ বকো গাইস একটু গুছাই দিয়া কোয়া জনা গুছাই দিয়া বস ওলা না মার ঠিক আছে তুই দাবি বানো আমি হলো বস কাম বস এ দেখা মানা মাফিয়া গিরি করা কুত্তা Sana ya kelompok paling ini mau Mafia apa? Mau di sana? Mati. Medical mat. फोन लगाओ फोन करा हेलो अरे দুটা গুলি পৰিছে আম চাও হেল্ল' হাই স্যাৰ এটোতে দুটা গুলি পৰিছে আহক লোকেশ্যন অন কৰিছো লোকেশ্যনত চাই খেলা আহিব ঠিক আছে ঠিক আছে এইটো ইয়াতে উঠাই থওঁ বুঝলে
ঠিক আছে ইয়াক খেলাই দিব লাগিব রাজা ও রাজা রাজা বস আইছো বস বাকি দুটা উঠবো বাকি রকি আৰু কালুক পুলিচে ধৰিছে বস টাইগার উঠবো টাইগার পলাইছে বস টাইগারক বিচাৰি পোৱা নাই বহুত কি কৰিছিলি বস পুলিচে আমাক খেদিছে সকলো শেষ হৈ গ'ল সকলো শেষ হৈ গ'ল তোৰ হাত বেপাৰ কৰিবলৈ আহিছা এনেকৈ ভয় কৰি বেপাৰ কৰিবলৈ আহিছ তহঁতে বস ভুল হৈ গৈছে বস পুলিচে তহঁতক খেদিছে মই কিবাকে এতিয়া টাইগাৰে কৰে তোকে খতম কৰি দিম গম পাই যাবি ভালদৰে চিগাৰেটটো জ্বলাবও নাজানাই ঠিক আছে বস জ্বলাই দি আছো পুলিচ গৈছে বস ৰকি আৰু কালুক পুলিচে বেয়াকৈ ধৰিলে বস তাকে বহুত চিন্তাত পৰিছোঁ মই শুনামতে বস কালু জাগাতে ডেথ হৈছে কি কম কি কৰা যায় বস সেইটো গম পাইছোঁ কিন্তু মই টাইগাৰক মাতি আছোঁ টাইগাৰো নোহোৱা হৈছে টাইগাৰ পলাইছে বস আমি এতিয়া ফাঁচিব লাগিব বস নালাগে বাচিব চিন্তা কেলৈ কৰিছা মই আছোঁ নহয় বহুত ভয় লাগি গৈছে বস ভয় কৰিব নালাগে এতিয়া টাইগাৰক কেনেবাকৈ ধৰি আমি গোটেই ফাঁচিব লাগিব বস এটা কথা মনত থাকিবি টাইগাৰক কোনো ধৰিব নোৱাৰে আৰু এটা কথা শুনি ল কিবা কাৰণত যেতিয়া টাইগাৰক ধৰিব লগা হয় তোন দুটা কিন্তু জীয়াই থাকিম বুলি ভাবি নলবি এনেকুৱা নকৰিব বস এনেকুৱা কৰিলে বহুত বেয়া লাগিব বস উপায় নাই বহুত ভাল পাইছিলোঁ তহঁত দুটাক কিন্তু তেনেস্থলত তহঁত দুটাই যি কাম কৰি আছা গুলিয়াই দিবৰ মন যায় বুজিছা মনত ৰাখিবি কিন্তু টাইগাৰে মোৰ ৰাইট হেণ্ড হয় টাইগাৰক যেনেকৈ নহওক টাইগাৰক মোক যেনেকৈ নহয় বচাবলৈ চেষ্টা কৰিম বস মনত ৰাখিবি কিন্তু টাইগাৰক মোক লাগিব টাইগাৰক আপোনাৰ ওচৰত আনি দিম বস আজি সন্ধিয়া টাইগাৰক মোক লাগিব ঠিক আছে বস মই বহুত চেষ্টা কৰিম এতিয়া দুটা যাব পৰা সিহঁতৰ কিবা খবৰ খাতি পাইছা নেকি মই পঠাইছিলোঁ কিন্তু এতিয়ালৈকে খবৰে পোৱা নাই কিবা হ'ল এটা ফোন কৰি চাওঁ নেকি এইটো কি হ'ল মোবাইলটো চুইচ অফ দিলো মোবাইলটো চুইচ অফ আছে না কিবা হ'লেই সিহঁতৰ বৰ চিন্তাত পৰিলোঁ বিৰু বস বস কি হ'ল মৰা নাই মৰি নাই এতিয়া কি হৈছে চাৰিওফালৰ পৰা পুলিচে ঘেৰাও ধৰিছে বস কি কোৱা চাৰিওফালৰ পৰা পুলিচ বস টাইগাৰ কি হ'ল বস টাইগাৰ পাহাৰৰ পৰা পৰি মৃত্যু হ'ল কেনেকুৱা হ'ল বস সি পাহাৰৰ পৰা জঁপিয়াই দিছিল তাত পৰি মৃত্যু হ'ল বস মই তাত ডেড বডি পাই আহিছোঁ তাত কি কোৱা মই এতিয়া কি কৰিম বস আমাৰ বাচিবলৈ উপায় নাই চাইডৰ পিনে পুলিচ তহঁতে বাচিব নালাগে চাও চাও কোনে কৰিব নোৱাৰে মোক গহিবলৈ কৈছে ইহঁতে ইহঁতে আহিব দিছোঁ নালাগে আপুনি মোক কি কৰিব
মোৰ বছক মাৰিব তাৰ আগত মোক মাৰিব লাগিব ইয়াক মাৰিব লাগে ইয়াক আৰু বছৰ কি তই ৰাইট হেণ্ড লেফট হেণ্ড আৰু টাইগাৰ তই বাবাগুলোক কিয় নষ্ট কৰিছা আরে মই নষ্ট কেলে কৰিম বিজনেছ কৰিছ তই কিমানজন ল'ৰাক ধ্বংস কৰিছা জীৱন তই আরে সিহঁতে খাব নাখে নাই মইতো সিহঁতক মাতি অনা নাই না ঠিক আছে অসমত কি তোক বিজনেছ কৰিবলৈ কি পঠাইছে তই কি মই একো কৰা নাই পলাব চাহ তোৰ চকুৰ আগতে দুজনক মৃত্যু কৰিছো তই কি কৰিবি যে ছাৰ মই একো নকৰো ছাৰ ছাৰ মোক খালিকে এবাৰ ইয়াৰ পৰা পলাব পাৰিলে হ'ল আৰে বাবা ছাৰ এইযোৰ ড্ৰেছ 80 বছৰ এনে দিয়া নাই এই আৰে। অসমক ৰক্ষা কৰিবৰ কাৰণে দিছে আৰু সেই ৰক্ষা তই কৰিম বাহ বাহ তই বাহ আৰু তই আহিব দিছ আহিব দিছো তই আহিব দিছো সিহঁতে ইয়াত চেক কৰ ইয়াত তাত কি পা ছাৰ বন্দুক এটা আছে বন্দুক ল কেলা কয় মোকতো লাগিবই না বহুতে কৌটি কৌটি একো টকা একো বাবা। মাৰলো মোক যেতিয়া পইচা নিদিয়ে তেতিয়া মই কি কৰিম ঠিক আছে তেতিয়াতো মাৰিবই লাগিব ঠিক না। আছে ঠিক আছে ঠিক আছে তই ল'ৰাবোৰক নষ্ট কৰা নাই কৰ না মই দুখীয়া মাক বাপেকে কিয় কান্দিছে এইটো মই তোৰ কেনেকৈ দৰে জানো? তোৰ দৰে এজন কৌটি কৌটি বেয়া ইয়াক এটা হৈ যা ইয়াক হৈ যা আৰু তই আহ তই তই ই পানীত তোমাৰ চখ নহয় ইয়াৰ আহিব দি তই তই চাও ই পানীত জপিয়াই ন সিহঁতক লৈ যাও ই পানীত জপিয়া ন তই পানীত থাকি ভাল পোৱা তই মোক আনিছ তই মোক ছাৰ সিহঁতক লৈ যাওঁ নেকি সিহঁতক আৰু মোক কিবা কিবি কওঁ পচি যাব দি গুচি আহ পচি যাব দি সিহঁতক আপুনি ইয়াত মই ইয়াত আপোনাৰ ল'ৰাই বাধ্য কৰাইছে কি কৰিলে মোৰ ল'ৰাই কি কৰিছে আপুনি নাজানে জানিও নাজানা মই জানিলে আপোনাক বুজিলো হয় নেকি আপোনাৰ ল'ৰাই কি কৰিছে গম নাপায় কি কৰিছে ড্ৰাগছ মাফিয়া তুমি মাফিয়া ড্ৰাগছ মাফিয়া সি মোৰ তাৰপৰা 1.5 লাখ টকা লৈ গৈছে হয়। ড্ৰাগছ মাফিয়াত নামিছে তই কেনেকে চা পুলিচ দেখা নাই মাফিয়া দেখা নাই তই আছা নেকি ভয় লাগে আছা নেকি নাই বহি থাক নাই সি মোৰ মান সন্মান শেষ বঢ়িয়া। কৰি দিলে হ'ব আপুনি এতিয়া নাটক কৰিব নালাগে কাণ্ডাল আপোনাৰ বাবাক মাথাত উঠাই থৈ দিছে টকা দিছে টকা মই দিছো বিজনেছ কৰিবৰ কাৰণে বিজনেছ কৰিব দিছো কিন্তু তাৰ এজন দুজন নহয়। কৰিব দিয়া নাই ঐ সি এজন দুজন নহয় সি অঞ্চলটো চেছ কৰি পেলাইছে এতিয়া মই যাওঁ ঐ চুপ থাক আৰু এতিয়া মই যাওঁ ঠিক আছে আপুনি কি হ'ল লগে লগে মোক ইনফৰমেশ্যন কৰিব আৰু তোক বিজনেছ কেনেকুৱা চলি আছে বিজনেছ হাই ফাই টেনচনে নলবি তই দুদিনত ধনী হৈ যাবি মোৰ কথা শুনিলো তই খালি এই চাইনাৰ ঘৰ এই বিল্ডিং হৈ যাব টেনচনে নলবি তই অলপো টেনচন নলবি মই যে আহিছো ভাত খাব লাগে ক'ত যাবা এতিয়া বিজনেছ হাই ফাই চলি আছে নামাৰিব মৰি থাকিব নামাৰিব বহক আপুনি বহকচোন উঠা বাবু উঠা মাৰিছো গম পাবি পিছত আৰু পিটিব নহ'লে
আপুনি কি বেয়াকৈ মাৰিলে ল'ৰাটোক বেয়াকৈ নামাৰি মোৰ তাৰ পইচা নি ড্ৰাগছৰ বিজনেছ লাগে বেছি এতিয়া যদি পুলিচ আহি পাই কি কওঁ কি কৰিব আৰু ধৰি যাব পুলিচে ধৰি এতিয়া কি কৰিবি মানুহবিলাক শেষ কৰি দিছে মোক কিয় টেনশ্যন ল'ব নালাগে যি হয় পিছত দেখা যাব অকণমান আপুনি বহক কৈ লওক নমস্কাৰ মই ইয়াত আহিলোঁ আপোনাৰ দাদা আপুনি ইনফৰ্মেশ্যন পাইছোঁ সিটো অহা নাই কথা কৈছে আপুনি জানা নেকি মিছা নকবি কিন্তু নাই অহা ভিতৰত সোমাই আছে নন্দকাই লৈ আছা আৰু আপুনি ইমান সত্যৰে ভাল লাগিছে আপোনাৰ দৰে এজন সত্যতা মানুহ দেখি ইমান সত্যতা আপোনাৰ ৰাজা ৰাজা বহাচোন বিজনেছ কৰিছিলো ন টাইগাৰ ৰাইট হেণ্ড আপোনাৰ বছ আপুনি ড্ৰাগছ মাফিয়া মিলিছে ন কি ধুনীয়া নাম চেক কৰা তাক মই কি খাই দেখিছে চিপছৰ পেকেটত ড্ৰাগছ আনিছে দেখিছে দেখিছে প্ৰমাণ কি লগত ড্ৰাগছো লৈছে দেখিছে দেখিছে ড্ৰাগছো লৈ আহিছো দেখিছে তই আৰু ইয়াত থাকি লাভ নাই কি কৰিলে আপুনি মই বুজাই দিলো আপুনি কি কৰিছে আন হাতত তুলি কিয় লৈছে মই আছো ন ইয়াত গ্ৰেপ্তাৰ কৰা চিন্তা নকৰিবি সম্পত্তিৰ মালিক তই